ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব শ্ৰেষ্ঠ মোগল সম্ৰাট কোন আছিল? শ্ৰেষ্ঠ মোগল সম্ৰাট কোন আছিল বুলি সুধিছে। ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি আকবৰ। আকবৰ আছিল শ্ৰেষ্ঠ মোগল সম্ৰাট। নেক্সট কুৱেশ্যন, আকবৰ কিমান খ্ৰীষ্টাব্দত দিল্লীৰ সিংহাসনত অধিষ্ঠিত হৈছিল? কিমান খ্ৰীষ্টাব্দত আকবৰ দিল্লীৰ সিংহাসনত বহিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1556 চনত। 1556 চনত আকবৰ দিল্লীৰ সিংহাসনত অধিষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, আকবৰে দিল্লীৰ সিংহাসনত আৰোহণ কৰাৰ পাছত কোনে প্ৰথমে ৰাজ্যৰ কাম কাজ চলাইছিল? আকবৰ 14 বছৰ বয়সত দিল্লীৰ সিংহাসনত অধিষ্ঠিত হৈছিল। সেয়েহে তেখেতৰ অভিভাৱক হিচাপে লগতে আছিল বৈৰাম খাঁ, আৰু এই বৈৰাম খাই ৰাজ্যৰ বিভিন্ন কাম কাজসমূহ চলাইছিল। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বৈৰাম খাঁ। বৈৰাম খাই আকবৰে দিল্লীৰ সিংহাসনত আৰোহণ কৰাৰ সময়ত প্ৰথম অৱস্থাত ৰাজ্যৰ কাম কাজখিনি চলাইছিল। নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? পানিপথৰ ছেকেণ্ড যুদ্ধ কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1556 খ্ৰীষ্টাব্দত। 1556 খ্ৰীষ্টাব্দত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল। প্ৰথম যুদ্ধ হৈছিল 1526 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, কোনজন মোগল সম্ৰাটৰ দিনত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল? পানিপথৰ ছেকেণ্ড যুদ্ধ কোনজন মোগল সম্ৰাটৰ দিনত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি আকবৰ। মোগল সম্ৰাট আকবৰৰ ৰাজত্বকালত পানিপথৰ দ্বিতীয় যুদ্ধ 1556 খ্ৰীষ্টাব্দত হৈছিল। নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধৰ সময়ত মোগলৰ প্ৰধান সেনাপতি কোন আছিল? পানিপথৰ দ্বিতীয় যুদ্ধৰ সময়ত মোগলসকলৰ প্ৰধান সেনাপতি কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বৈৰাম খাঁ। বৈৰাম খাঁ আছিল পানিপথৰ দ্বিতীয় যুদ্ধৰ সময়ত মোগলসকলৰ সেনাপতি। নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধৰ সময়ত বংগৰ আফগান সেনাৰ প্ৰধান সেনাপতি কোন আছিল? পানিপথৰ ছেকেণ্ড যুদ্ধৰ সময়ত বংগৰ আফগান সেনাসকলৰ প্ৰধান সেনাপতি কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি হিমু। হিমু আছিল আফগানসকলৰ সেনাপতি। নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? পানিপথৰ ছেকেণ্ড যুদ্ধ কাৰ কাৰ মাজত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বৈৰাম খাঁ আৰু হিমু। বৈৰাম খাঁ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধৰ সময়ত বংগৰ আফগানসকলৰ ৰজা কোন আছিল? ইয়াৰ আগৰ কুৱেশ্যনখিনিত আমি আলোচনা কৰিছিলোঁ সেনাপতি কোন আছিল বুলি। এতিয়া এই প্ৰশ্নটোত সুধিছে পানিপথৰ দ্বিতীয় যুদ্ধৰ সময়ত আফগানসকলৰ ৰজা কোন আছিল বুলি। ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ আদিল শ্বাহ চুৰি। আদিল শ্বাহ চুৰি আছিল দ্বিতীয় পানিপথৰ যুদ্ধৰ সময়ত বংগৰ আফগানসকলৰ ৰজা। নেক্সট কুৱেশ্যন, আকবৰে কোনজন অম্বৰৰ অৰ্থাৎ জয়পুৰৰ ৰজাৰ জীয়েকক বিয়া কৰিছিল? অম্বৰৰ কোনজন ৰজাৰ জীয়েকক আকবৰে বিয়া কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰজা বিহাৰী মল্ল। ৰজা বিহাৰী মল্লৰ জীয়েকক আকবৰে বিয়া কৰাইছিল। নেক্সট কুৱেশ্যন, হালদিঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? হালদিঘাটৰ যুদ্ধ কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1576 খ্ৰীষ্টাব্দত। 1576 খ্ৰীষ্টাব্দত হালদিঘাটৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, হালদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? 1576 খ্ৰীষ্টাব্দত হোৱা হালদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি আকবৰ আৰু ৰাণা প্ৰতাপ সিংহ। আকবৰ আৰু ৰাণা প্ৰতাপ সিংহৰ মাজত হালদিঘাটৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, হালদিঘাটৰ যুদ্ধ কোন পৰাজয় হৈছিল? হালদিঘাটৰ যুদ্ধত কোন পৰাজয় হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ
চি ৰাণা প্ৰতাপ সিংহ। হালদিঘাটৰ যুদ্ধত ৰাণা প্ৰতাপ সিংহ পৰাজয় হৈছিল আৰু জয়ী হৈছিল আকবৰ। নেক্সট কুৱেশ্যন, ৰাণা প্ৰতাপ সিংহ কোন ৰাজ্যৰ ৰজা আছিল? ৰাণা প্ৰতাপ সিংহ কোনখন ৰাজ্যৰ ৰজা আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি চিত্তুৰ। ৰাণা প্ৰতাপ সিংহ চিত্তুৰৰ ৰজা আছিল। নেক্সট কুৱেশ্যন, 1574-75 খ্ৰীষ্টাব্দত আকবৰৰ বংগ আক্ৰমণৰ সময়ত আকবৰৰ প্ৰধান সেনাপতি কোন আছিল? 1574-75 খ্ৰীষ্টাব্দত যেতিয়া আকবৰে বংগ আক্ৰমণ কৰে সেই সময়ত আকবৰৰ মেইন সেনাপতি কোন আছিল বুলি সুধিছে। ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মুনিম খান। মুনিম খান আছিল আকবৰৰ প্ৰধান সেনাপতি। এই যুদ্ধত আকবৰ জয়ী হৈছিল যদিও বংগদেশৰ শাসনকৰ্তা দাউদে আকবৰৰ সম্পূৰ্ণ বশ্যতা স্বীকাৰ কৰা নাছিল। সেয়েহে আকবৰে বংগদেশ সম্পূৰ্ণৰূপে মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিব পৰা নাছিল। এতিয়া আপোনালোকৰ মনলৈ এটি প্ৰশ্ন আহিব পাৰে, আকবৰে কেতিয়া বংগদেশ সম্পূৰ্ণৰূপে মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল? এই বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। আমি ইয়াৰ পিছৰ কুৱেশ্যনখিনিত এই বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰিম। নেক্সট কুৱেশ্যন, বংগৰ অন্তিম স্বাধীন আফগান চুলতান কোন আছিল? বংগদেশৰ অন্তিম গৰাকী অৰ্থাৎ শেষৰ গৰাকী স্বাধীন আফগান চুলতান কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি দাউদ খান কৰৰাণী। দাউদ খান কৰৰাণী আছিল বংগৰ অন্তিম গৰাকী স্বাধীন চুলতান। নেক্সট কুৱেশ্যন, কোনখন যুদ্ধত দাউদ খান কৰৰাণী পৰাজয় হোৱাৰ পাছত বংগ সম্পূৰ্ণৰূপে মোগলৰ হাতলৈ যায়? কোন যুদ্ধত দাউদ খান কৰৰাণী পৰাজয় হোৱাৰ পিছত বংগদেশত সম্পূৰ্ণৰূপে মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰাজমহলৰ যুদ্ধ। ৰাজমহলৰ যুদ্ধৰ পিছত দাউদ খান কৰৰাণী পৰাজয় হৈছিল। ইয়াৰ পিছত সম্পূৰ্ণৰূপে বংগদেশ মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। নেক্সট কুৱেশ্যন, ৰাজমহলৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত অনুষ্ঠিত হৈছিল? ৰাজমহলৰ যুদ্ধ কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1576 খ্ৰীষ্টাব্দত। 1576 খ্ৰীষ্টাব্দত ৰাজমহলৰ যুদ্ধ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ৰাজমহলৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? ৰাজমহল যুদ্ধ কাৰ কাৰ মাজত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ আকবৰ আৰু দাউদ খান কৰৰাণী। দাউদ খান কৰৰাণী আৰু আকবৰৰ মাজত ৰাজমহলৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, 1576 খ্ৰীষ্টাব্দত হোৱা ৰাজমহলৰ যুদ্ধত মোগলসকলৰ প্ৰধান সেনাপতি কোন আছিল? 1576 খ্ৰীষ্টাব্দত হোৱা ৰাজমহলৰ যুদ্ধত মোগলসকলৰ মেইন সেনাপতি কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মান সিং। মান সিং আছিল মোগলসকলৰ ৰাজমহল যুদ্ধত প্ৰধান সেনাপতি। এতিয়ালৈকে আমি আলোচনা কৰিলোঁ আমাৰ ছ'চিয়েল ছায়েন্সৰ যি চিৰিজ চলি আছিল ইয়াৰে ক্লাছ 7ৰ লেচন নম্বৰ অৰ্থাৎ চেপ্টাৰ নম্বৰ 4ৰ পৰা লৈ অহা 20 ইম্পৰ্টেণ্ট MCQ যি কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া আছাম পুলিচ AB UB SI বা ADRE এক্সামৰ লগতে যিকোনো কম্পিটিটিভ এক্সামত আহিব পৰাকৈ আমি বাছনি কৰিছোঁ। যদি কুৱেশ্যনখিনিত কিবা ভুল হয় সেই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব শ্বেৰশ্বাহ ছুৰীৰ সমাধিস্থল ক'ত আছে? শ্বেৰশ্বাহ ছুৰীৰ সমাধিস্থল ক'ত আছে বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দি আছে। এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিয়ক আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় অসম।